मानाव गेदेर रायजो राजाफोर लोगोसे आंनि जिबि ब्लग फेमिलि आरो माय डियर इयुथ्स नोंथांमोन हाग्रामा महिलारि साराथ' बुंनायल' नङा खामानि मावनानैबो देखायो आरो बिथाङा बुंनायजों नङा मावनायजोंसो मुंदांखा। हाग्रामा महिलारि जी ने सिर्फ बोल के नहीं दिखाया, काम करके भी दिखाया। लेकिन पहले जो रूलर था मतलब प्रमोद बर' जी, वो प्रमोद बर' जी ने सिर्फ बोल के चला गया, कुछ भी काम नहीं किया अपना शासन में। तो हाग्रामा महिलारी सार जी ने क्या क्या काम शुरू किया और क्या क्या काम हो चुका है और होने जा रहा है, इसको आप लोग जरूर देख लीजिएगा। तो नायलांदो नोंथांमोना बिनि उनाव कमेन्ट हरबानो जाबाय। काजलगाँव एक हम जोहोलाव खेबसिन ब्रह्म अडिटोरियाम हल बेखौ एखे आरो या पिছত हम एखे फेसबुकनि प्रकारे अदालगुरि नीलेश्वर ब्रह्म जोहोलाव नीलेश्वर ब्रह्म तो हल आमार पुराना गायक नीलेश्वर ब्रह्म ना नार्जारी पुराना आमार बर' पुराना गायक और सबे जाने आमार बर' समाजर मानुषफोरे सबे जाने जे कारणे पुराना मानु हिसाबै आमी सन्मान दी पेলাই आमी नीलेश्वर ब्रह्मर नामत आमी এটা অডিটোরিয়াম হল বনাম বলে আমি বলেছি। আর সেইদিনা আমি আৰু ইয়াতে শিৱলগাঁৱৰ কোচ ৰাজবংশীসকলৰ কাৰণে যিটো আমাৰ ষ্টেচু লগতে যিখিনি পাৰ্ক হ'ব 14 কোটি 14 crore কিবা কোটি আমি আকৌ ইয়াত পইচাটো বঢ়াই দিম। এতিয়া এই যিখিনি পইচাটো ভাগ কৰি পেলাই আমি কতবা অডিটোরিয়াম কতবা স্টেডিয়াম কতবা হ্যান্ডলুম টেক্সটাইলৰ এইবিলাক সব এতিয়া আমাৰ হাতত যিখিনি পইচা আছে এইটো আমি সব বিশ্বতে ভাগ কৰি কাম কৰি আছে। কিন্তু কোচ ৰাজবংশীৰ যিটো প্ৰজেক্ট ইয়াত আমি 14 কোটি দিছে আমাৰ হাতত কিন্তু আমি বঢ়াই দিম পইচাটো আৰু বঢ়াব তো এইবিলাক গোটেই আমাৰ ভাৰত সরকার বা অঞ্চল তরফরা এইখিনি পয়সা আমি যিখিনি পাইছে এইটো আমার আপনালোকৰ ওপৰত নির্ভর করব। প্রত্যেক এইটোৱে শেষ কৰি ল'ব নালাগে। আজি আমি ভাৰত চৰকাৰে আমাক যেনেকৈ মৰম কৰিছে বা আসাম চৰকাৰে যেনেকৈ মৰম কৰি পেলাই আমাক এইখিনি বনাই ল'বৰ কাৰণে সুবিধা দিছে সেইখিনি আৰু যথেষ্ট নহয় আৰু নিশ্চয় আমি পাব। যেনিবা যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক কি কৈছে যে BTC অঞ্চলৰ উন্নয়নৰ কাৰণে ৰাস্তা অকল ৰাস্তা আৰু দলঙৰ কাৰণে 1000 কোটি আৰু দিম বুলি আমাক ঘোষণা কৰি দিছে। সেইটো বিৰাট ভাল কথা। আৰু BTC অঞ্চলত 15,000 যুৱক যুৱতীসকলক আৰু 2 লাখ কোটি টাকা আৰু দিম বুলি আমাৰ BTCত কথাই দিছে। তো এইবিলাক মৰমটো আমি নিশ্চয় পাই থাকিব। আমিও নিশ্চয় চেষ্টাৰো মৰম কৰিব জানিব লাগিব। তেতিয়া সকলো সমস্যা সমাধান কৰাৰ ৰাস্তাত থাকে। আমিও পাহৰি যাব নালাগে চেষ্টাৰক বা গভৰ্ণৰ আসামে আমাক যেনেকুৱা ধৰণৰ মৰম কৰি সেইখিনি প্ৰজেক্ট বা সেইখিনি কামবিলাক কৰিবলৈ কৰি ল'বৰ কাৰণে আমাক সুবিধা দিছে। আমিও পাহৰি নাযাওঁ। আমাৰ ইমান মৰমৰ যিখিনি উপায় দিলে সেইটো আমি ল'ব জানিব লাগিব। আকৌ ফেব্ৰুৱাৰী লাষ্ট মানে এই মাহত লাষ্ট পালে বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। তাৰিখ ঠিক হোৱা নাই আহিব। যদি আহি যায় কোকৰাঝাৰৰ পৰা কেলেপুৰ যোৱা
যিটো ৰেল লাইন সেইটো লাইনটোটা ফাউণ্ডেশ্যন দিব কলকাতাৰ পৰা কেনেকৈ আমি ট্ৰেইনত দি যাব পাৰিব বিজনেছৰ তো এইবিলাক ক'বলৈ সক্ষম হৈছে আমাৰ বিটিচিবাসী ৰাইজে আমাৰ মাজত যিটো মিলা প্ৰীতি আমাৰ মাজত যিটো ইউনিটি আমাৰ মাজত যিটো মৰম স্নেহ সেইটো সদায় থাকক তেতিয়া আমি আকৌ পাব So, thank you very much for watching. Love you.